সুমি নৱম শ্ৰেণীত পঢ়া ছাত্ৰী। প্ৰতিদিন স্কুলত যোৱাৰ সময়ত এটা ল'ৰাই তাইৰ ফালে চাই থাকে। লক্ষ্য কৰে তাইও। ল'ৰাটোৰ নাম সুমন। সুমন প্ৰায় এবছৰ ধৰি ভাল পাই আহিছে সুমিক। কিন্তু এদিনো ক'ব পৰা নাই। কাৰণ সুমি বহুত ধনী পৰিয়ালৰ আৰু সুমন দুখীয়া পৰিয়ালৰ আছিল। এদিন সুমনে সাহস কৰি ক'লে, মই তোমাক ভাল পাওঁ। জানো তুমি যে মোক ভাল পাবলৈ নোৱাৰা। কাৰণ মই দুখীয়া। কথাখিনি কৈ সুমন গুচি গ'ল। এইভাবে এটা বছৰ পাৰ হ'ল। এতিয়া 10ম শ্ৰেণীত সুমি। তাই লক্ষ্য কৰে আজিও সুমনে তাইৰ কাৰণে ৰাস্তাত অপেক্ষা কৰে। সুমিয়েও লাহে লাহে সুমনৰ প্ৰেমত পৰি যায়। সেয়েহে তাইও তাইৰ মনৰ কথা কৈ দিলে সুমনক। দুয়োজনৰ প্ৰেম এনেদৰে পাৰ হৈ 2 বছৰ হ'ল। এই 2 বছৰৰ মাজত দুজন দেখা দেখি হোৱা নাই। কাৰণ সুমিক বাহিৰৰ ভাল কলেজত পঢ়িবলৈ পঠিয়ালে দেউতাকে। কোনো কাৰো হাতত ধৰি ৰাস্তাতো যোৱা নাই। HS পৰীক্ষাৰ পাছত সুমিৰ বিয়া ঠিক হৈ যায়। কিন্তু সুমি বিয়াত ৰাজি হোৱা নাই। কাৰণ সুমি সুমনক এৰি আন কাকো নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিব নোৱাৰে। সুমিয়ে ফোন কৰিলে সুমনক। সুমিয়ে ক'লে, হেল্ল' সুমন। সুমনে ক'লে, হা কোৱা। সুমিয়ে ক'লে, তুমি আজি ৰাতি মোক পলুৱাই আনিব পাৰিবানে? সুমনে ক'লে, কিয়? হঠাৎ কি হ'ল? সুমিয়ে ক'লে, মোৰ বিয়া ঠিক হৈ গৈছে। এইবুলি কৈ সুমি কান্দি দিলে। কান্দি কান্দি সুমনে সুমিক ক'লে, ঠিকে আছে, তোমাক লৈ যাম। ৰাতি হ'লত সুমিক পলুৱাই নি বিয়াৰ কাম শেষ কৰি দুয়োজন সুমনৰ ঘৰলৈ আহিল। এইফালে সুমিৰ পৰিয়ালৰ সকলোৱে কথাটো জানি সুমনৰ নামত আৰু তাৰ পৰিয়ালৰ নামত পুলিচ গোচৰ কৰিলে। সুমিৰ মুখৰ কথাৰ কাৰণে কৰ্টত কোনো অসুবিধা নহ'ল সুমন আৰু তাৰ পৰিয়ালৰ। সুমিৰ দেউতাকে সুমিক উদ্দেশ্য কৰি ক'লে, আজিৰ পৰা আমাৰ কোনো ছোৱালী নাই। সুমিৰ নামত বেংকত 2 লাখ টকা জমা আছিল। সেইবোৰ দেউতাকৰ নামত কৰি দিলে। সুমনে সুমিক ক'লে যে সুমিৰ দেউতাকৰ টকাৰ প্ৰতি তাৰ কোনো লোভ নাই। ভালেই গৈ আছিল সিহঁতৰ জীৱন। সংসাৰ 7 মাহ। সুমি 3 মাহৰ গৰ্ভৱতী। এদিন হঠাতে তাইৰ দদায়েক আহি ক'লে, সুমি, মা খুব অসুস্থ। সুমিক এবাৰ চাবলৈ বিচাৰিছে। আমি 2 দিনৰ পাছত আকৌ থৈ যাম। সুমিয়ে ক'লে, মই সুমনক এৰি যাব নোৱাৰিম। সুমনে ক'লে, যোৱা, 2 দিন পিছতেতো গুচি আহিবাই। অনেক বুজাই তাইক দেউতাকৰ ঘৰত যোৱাত ৰাজি কৰিলে সুমনে। সুমি অনেক ক্ষণ ধৰি সুমনক সাৱটি ৰাখিলে। সুমনে সুমিৰ কপালত চুমা দি ক'লে, পাগলী। তাৰ পাছত সুমি দেউতাকৰ ঘৰত আহি যি হ'ল কল্পনা কৰিব পৰা নাযায়। সুমিৰ দেউতাকে সুমিক জোৰ কৰি সুমনৰ পৰা কৰ্টৰ সহায়ত লিখাই এৰা এৰি কৰি দিলে। জোৰ কৰি ডাক্তৰৰ ওচৰত নি অজ্ঞান কৰি তাইৰ পেটৰ সন্তান নষ্ট কৰি দিলে। ডাক্তৰে তাইৰ মা-দেউতাকক ক'লে যে তাইক ৰেষ্টত ৰাখিবলৈ। আজি 2 দিন সুমি কাৰো লগত কথা কোৱা নাই। কেৱল কান্দি আছে তাই। সুমিৰ দদায়েক দেউতাক ঘৰত নাই। সুমিৰ মাক কাষৰ ঘৰলৈ গৈছে। সুমিয়ে ঘৰত নিজৰ ৰুমৰ দৰ্জা বন্ধ কৰি হাত কাটি ৰক্তৰে লিখিছে, এই পৃথিৱীত মোৰ আপোন বুলিব এজন আছে, সেইজন মোৰ সুমন। মা, তুমি এজনী মা হৈ মোৰ স্বামীৰ ঘৰ এৰাই আনিলা তুমি কিয়? তুমি এজনী মা হৈ মোক মা হোৱাৰ পৰা বঞ্চিত কৰিব পাৰিলা। এইখিনি লিখি সুমি আত্মহত্যা কৰিলে। ধন্যবাদ।